মই মিজুৱে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে 10:30। এতিয়া আমি যাব লৈছোঁ লখিমপুৰ। এয়া মোৰ লগত আছে খুৰী। আমাৰ দুইজনীয়ে যাম। অলপ বজাৰ কৰিবলগীয়া আছিলে, অৰ্ডাৰ আছে, বেছি কথা নকওঁ, একেবাৰে আপোনালোকক গাড়ীত লগ পাই আছোঁ। আমি গাড়ীত উঠিলোহি। এয়া চাওক, একেবাৰে খালী, মানুহ উঠিবহি আৰু আহি আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, অলপ অলপ দেখাই থাকিম। খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আমি আহি পালোহি গোগামুখ। দেখিছে নহয়, হনুমান মন্দিৰ। বহুত ধুনীয়া হয় হনুমান মন্দিৰটো। আপোনালোকে আহি পাইছেনে বাৰু? মন্দিৰ বুলি ক'লে ভালেই লাগে, মন্দিৰ পবিত্ৰ স্থান হয়। তথাপিও মন্দিৰটো বহুত ধুনীয়াকৈ বনাইছে ইয়াত, আহি ভাল লাগে আৰু। আমি পালোহি পদুমণি থান, পদুমণি আই থান। আপোনালোকে আহি পাইছেনে ইয়াত? মই আহিছোঁ 3বাৰ 4বাৰ, বহুতবাৰ আহিছোঁ বাৰু পদুমণি থানলৈ। গাড়ীৰ পৰা নামিলোঁ, এতিয়া আহি আছোঁ আমি। দোকানখন বেছি দূৰ নহয়, সেইটো কাৰণে আমি খোজকাঢ়ি আহিছোঁ। এতিয়া আমি আছোঁ গাৰ্লছ ৰোডত। এইটো গলিৰ নাম মই ভালকৈ নাজানো, খুৰীও নাজানে, সেইটো কাৰণে আপোনালোকক গলিটোৰ নাম মই ক'ব নোৱাৰিম। এতিয়া দোকানলৈ যাম মই, কাপোৰ দোকানলৈ। এইখন দোকানতে সোমাম। ইয়াত ধুনীয়া ধুনীয়া পটি পায় আৰু ধুনীয়া ধুনীয়া কাপোৰ মিটাৰ পায়। এয়া চাইছোঁ ব্লাউজ চিলাবৰ কাৰণে, এইটো ভাল লাগিলে, সেইটো কাৰণে এইটো চাইছোঁ। ৰেড কালাৰটো ল'ম আৰু এই ওপৰটো ল'ম। এই কাপোৰ প্লেন কাপোৰ যোৰা এইকেইযোৰ লৈছোঁ, কাপোৰ এনেকৈ বনাবলৈ কাৰণে পটি লগাম ইয়াত। এয়া দেখিছে নহয়, ইমান ধুনীয়া ধুনীয়া পটি আছে ইয়াত, চাদৰ লগাবলৈ, ব্লাউজত লগাবলৈ। আপোনালোকৰ দোকানখন অলপ ঘূৰাই দেখাম। দেখিছে নহয়, কালাৰিং পটি আছে আৰু প্লেন যোৰাও আছে। আপোনালোকে ধুনীয়া ধুনীয়া কাপোৰ বনাব পাৰে, এম্ব্ৰইডাৰী কৰিব পাৰে, পটি লগাব পাৰে, বহুত ধুনীয়া ধুনীয়া পায় ইয়াত। মই লৈছোঁ এইখিনি কাপোৰ, কটন প্লেন যোৰা লৈছোঁ 6যোৰ আৰু গ্ৰীণ ৰেড দুটা ব্লাউজৰ পিচ লৈছোঁ। আৰু ওপৰত এইখিনি দেখিছে, এয়া পটি লৈছোঁ আৰু এইফালে কাপোৰ 2যোৰ লৈছোঁ। ইমানেই আৰু মোৰ আজি। এই কাপোৰযোৰ বহুত ধুনীয়া লাগিলে, এনেই চাইছোঁ কাপোৰ, কিন্তু মই ল'ব যোৱা নাই। হ'লে এনেকৈ ফুললগীয়া যোৰা কাপোৰ এইযোৰ ল'ম চাগে। ইমান ধুনীয়া লাগিছে কাপোৰযোৰ দেখিবলৈ। চাওকচোন, ডাঙৰ ডাঙৰ ফুল আছে, বহুত ভাল লাগিলে, সেইটো কাৰণে এবাৰ পিন্ধি চালোঁ দোকানতে। এতিয়া মই বেলেগ এখন দোকানত সোমাইছোঁ। এইখনত মই কুৰ্তি চাওঁ কেনেকুৱা কেনেকুৱা পাওঁ, যদি ভাল লাগে ল'ম। মোৰ কাৰণে দিছে। বহুত ধুনীয়া ধুনীয়া কুৰ্তি আছিলে বাৰু ইয়াত, কিন্তু মোৰ পচন্দ নহ'ল চুটি চুটি কুৰ্তিবিলাক, আৰু মই দীঘল কুৰ্তি দেখাব গৈছোঁ। এইকেইটা কুৰ্তি ভাল লাগিছে। এতিয়া মই পিংক কালাৰটো লৈছোঁ, পচন্দ হৈছে মানে মোৰ। আমাৰ সকলোখিনি বজাৰ কৰা হৈ গ'ল, এতিয়া এই বাছতে যাম। এতিয়া আমি গাড়ীত দিব আহিছোঁ। আমি ঘৰ আহি পাওঁতে আন্ধাৰে হৈ গ'ল আৰু। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি আমাৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ইমানেই, বাই বাই।